হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাবলৈ লৈছোঁ সৰু মাছৰ সৰিয়হৰে চৰচৰি। এনেকৈতো আপোনালোকে নিশ্চয় বনাই খাই পাইছেই, তথাপিতো মই ৰেচিপিটো মোৰ ভাল লাগে বাবে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। তেনেহ'লে আহকচোন চাওঁ কেনেকৈ বনালোঁ মই। সৰু মাছৰ চৰচৰিখন বনাবলৈ মই কি ব্যৱহাৰ কৰিম আপোনালোকক দেখাই দিছোঁ। এয়া লৈছোঁ মই মাছ, এয়া নদীৰ মাছ হয়। মই সৰু মাছকেইটাৰে চৰচৰি বনাম, ডাঙৰ মাছকেইটা এতিয়া নবনাওঁ। একেলগে থোৱাৰ বাবে আপোনালোকক দেখাই দিলোঁ। আপোনালোকে ডাঙৰ মাছেৰেও বনাব পাৰে, কিন্তু সৰু মাছৰ চৰচৰি খাই বেছি ভাল লাগে। প্ৰথমতে মই মাছকেইটা ভাজি ল'ম। এয়া মোৰ মাছকেইটা ভজা হৈ গ'ল। মাছকেইটা অকণমান ৰঙাকৈ ভাজি ল'ব। আৰু লগতে লৈছোঁ এটা ডাঙৰ বিলাহী, নহৰু, কেঁচা জলকীয়া, পিঁয়াজ আৰু আদা। আৰু লগতে মই এচামুচ সৰিয়হ এনেকৈ তিয়াই থৈ দিছিলোঁ অকণমান সময়। তিয়াই থ'লে সোনকালে গুড়া হৈ যায়। এতিয়া ইয়াত মই পিঁয়াজটোৰ আধা দিছোঁ ইয়াত, আৰু জলকীয়া, আদা, নহৰু এইখিনি পেষ্ট কৰি লৈছোঁ। এতিয়া মাছ ভাজি ৰোৱা তেলকণতে মই কেইটামান গোটা জিৰা দি দিছোঁ, আৰু লগতে আৰু আধা পিঁয়াজখিনি ইয়াত দি দিছোঁ। এইখিনি ভালকৈ ভাজি ল'ম। ভাজি ইয়াত মই পেষ্টখিনি দি দিছোঁ, আদা, নহৰু, সৰিয়হ আৰু পিঁয়াজ, জলকীয়া এইখিনি পেষ্ট কৰি লোৱা পেষ্টখিনি। এইখিনি আপোনালোকে ভালকৈ ভাজি থাকিব লাগিব যেতিয়ালৈকে কেঁচা গোন্ধটো গুচি নাযায়। ইয়াত মই দিছোঁ হালধি, আৰু লগতে দিছোঁ অকণমান ধনিয়া গুড়ি আৰু অকণমান জলকীয়া গুড়ি। এইখিনি ভালকৈ মিহলাই ইয়াত অকণমানকৈ পানী এড কৰি এইখিনি ভালকৈ ভাজি ল'ব আপোনালোকে। এইখিনি এতিয়া মই দি দিছোঁ বিলাহীটো। এইখিনি ভালকৈ মিহলাই ইয়াত সোৱাদ অনুসৰি নিমখ এড কৰিব। নিমখটো দি দিলে বিলাহীখিনি সোনকালে সিজি যাব। ইয়াত অকণমান পানী দি দিছোঁ, আৰু ঢাকনিখন লগাই দিছোঁ যাতে বিলাহীখিনি সোনকালে গলি যায়। এয়া দেখিছে নহয়, বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। এইখিনি এতিয়া অকণমান ভালকৈ ভাজি ল'ব আপোনালোকে এনেকৈ। এয়া মোৰ মছলাখিনি ভজা হৈ গৈছে, দেখিছে নহয়। এয়া কেৰাহীত অকণমান লগা নিচিনা হৈ গৈছে, তাৰমানে হৈ গৈছে এইখিনি ধুনীয়াকৈ। এতিয়া ইয়াত মই প্ৰয়োজন অনুসৰি পানী দিছোঁ। আপোনালোকে যিমান পানী দিব বিচাৰে দিব পাৰে, জোল খায় নহ'লে গ্ৰেভি খায়, থুপথুপীয়া এনেকুৱা যিকোনো আৰু। এতিয়া ইয়াত মই পানী উতল অহাৰ পিছত মাছকেইটা দি দিছোঁ, আৰু এইখিনি পানীখিনি অকণমান শুকোৱালৈকে ভালকৈ ঢাকনি মাৰি উতলিব দিম। আৰু লগতে মই কেইটামান মান ধনিয়াৰ পাত কাটি লৈছোঁ। এয়া এইখিনি পানী অকণমান শুকুৱাইছে ধুনীয়াকৈ। আপোনালোকে ইয়াতকৈ বেছিও শুকাই দিব পাৰে, আপোনালোকৰ ইচ্ছা। মই অকণমান এনেকুৱাকৈ থৈছোঁ ভাতৰ লগত সানি খাব পৰাকৈ। এতিয়া ঢাকনিখন লগাই মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ, আৰু এয়া আমাৰ সৰু মাছৰ সৰিয়হৰে চৰচৰিখন ৰেডি।